আমাৰ প্ৰশ্ন আপোনাৰ উত্তৰ এপিছড 1ৰ সাপ্তাহিক প্ৰাইজ মনি কুইজ প্ৰতিযোগিতাৰ উত্তৰ আৰু ফলাফলৰ ভিডিঅ'লৈ আপোনাক স্বাগতম। প্ৰথমে আমাৰ উত্তৰসমূহ চাই লওক। ভিডিঅ'টোৰ শেষত ফলাফল ঘোষণা কৰা হ'ব। 1 নম্বৰ প্ৰশ্ন, শ্ৰীকৃষ্ণৰ অস্ত্ৰ কি? বজ্ৰ, বিগদা, শ্ৰীচক্ৰ, দ্বিতীশূল। উত্তৰটো হৈছে শ্ৰীচক্ৰ। 2 নম্বৰ, আটাইতকৈ সক্ৰিয় ধাতু কি? এ কপাৰ, বি পটাছিয়াম, চি আইৰণ, ডি ইউৰেনিয়াম। উত্তৰটো হৈছে বি পটাছিয়াম। 3 নম্বৰ, অসমৰ বৰ্তমান জিলা কেইখন? এ 35, বি 32, চি 28, ডি 29। শুদ্ধ উত্তৰটো হৈছে এ 35খন। 4 নম্বৰ, কাৰেংঘৰ কোনে নিৰ্মাণ আৰম্ভ কৰিছিল? এ গদাধৰ সিংহই, বি ল'ৰাৰজাই, চি স্বৰ্গদেউ চুকাফাই, ডি স্বৰ্গদেউ শুক্লেংমুঙে। শুদ্ধ উত্তৰটো হৈছে ডি স্বৰ্গদেউ শুক্লেংমুঙে। 5 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ মুঠ মাটিকালি কিমান অংশ অসমে আগুৰি আছে? এ 1.8%, বি 2.3%, চি 0.9%, ডি 2.4%। শুদ্ধ উত্তৰটো হৈছে ডি 2.4%। সকলো প্ৰশ্নৰে উত্তৰসমূহ হৈ গ'ল। এতিয়া আহোঁ ফলাফললৈ। অতি দুৰ্ভাগ্য বিষয় যে আমাৰ প্ৰশ্ন আপোনাৰ উত্তৰ এই যিখনি প্ৰাইজ মনি কুইজ প্ৰতিযোগিতা আছিলে, কুইজ প্ৰতিযোগিতা অঞ্চলত প্ৰতিযোগী কোনোৱে অংশগ্ৰহণ নকৰিলে। প্ৰশ্নসমূহো বিশেষ টান নাছিল। আশা কৰোঁ অহা সংখ্যাত প্ৰতিযোগীসকলে নিশ্চয় অংশগ্ৰহণ কৰিব। আপোনালোকে ভাবিছে চাগে ক'তনো প্ৰাইজ মনিৰ প্ৰাইজ পাম, খেলখনটো নহ'ব চাগে, এনেই দিছে। কিন্তু সেইটো নহয়, মই 2জন প্ৰতিযোগী হ'লেও 2জনৰ মাজতে খেল খেলাই এজনক প্ৰাইজটো দিবলৈ যত্ন কৰিম। সেয়েহে অহা খণ্ডত আপোনালোকে অংশগ্ৰহণ কৰিব বুলি আশা কৰিলোঁ। কাৰণ অহা সোমবাৰে দিনৰ প্ৰায় 1 বজাত দ্বিতীয় সংখ্যাৰ যি কুইজ প্ৰতিযোগিতা তাৰ প্ৰশ্নসমূহ প্ৰকাশ পাব। অৱশেষত ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি বেলটো বজাবলৈ নাপাহৰিব। ধন্যবাদ।